প্ৰিয় দৰ্শক, আজি বিষয়টো হৈছে হাতলৈ অহা টকা আমি কিদৰে খৰচ কৰিলে ভগৱানে আমাক আৰু বেছিকৈ দি ধনৱান কৰে। মন কৰিব, এটা সৰু কাহিনীৰে আৰম্ভণি কৰিব বিচাৰিছোঁ আজি বিষয়টোলৈ, আৰু আপুনি শিকিবলৈ পাৰিব, লগতে জানিব কিদৰে টকা খৰচ কৰিলে আমাক ভগৱানে আৰু বেছিকৈ দি আমি নিবিচৰাকৈয়ে আমাক সহায় কৰিব। এদিনাখনৰ কথা, ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুন দুয়োজনে গাঁৱত অলপ কিবা কথাত ঘূৰিবলৈ গৈছিল। এনেকৈ ৰাস্তায়েদি অলপমান গৈ থাকোঁতে গাঁও এমূৰত এজন সাধাৰণ ভিক্ষাৰীক লগ পালে। বহুত দুখ কৰি ভিক্ষাৰীজনে অৰ্জুনৰ কাষলৈ আহিল আৰু ক'লে, মোক অলপ সহায় কৰক, খাব কাৰণেও মোৰ বহুতো দুখ হৈছে, পাৰিলে মোক কিবা এটা দি সহায় কৰক। অৰ্জুনে অলপমান ধন দি দয়া কৰিলে। ভিক্ষাৰীজনে ধনৰ টোপোলাটো হাতত লৈ অতি আনন্দে মনত ভাবিলে, মই এতিয়া ঘৰ বনাম, ভাল বস্তু কিনিম, ঘৰৰ সম্পত্তি ল'ম। এনেদৰে ভাবি গৈ থাকোঁতে চোৰে আহি থপিয়াই হাতৰ পৰা ধনৰ টোপোলাটো লৈ গ'ল। সি ভিক্ষাৰীয়ে হৈ থাকিল। পিছত ভিক্ষাৰীজনে আকৌ অৰ্জুনৰ ওচৰলৈ যায়, পুনৰ কয়, আপুনি দিয়া টকাখিনি মোৰ পৰা চোৰে লৈ গ'ল, পাৰিলে মোক আকৌ আপুনি সহায় কৰক। এইবাৰ অৰ্জুনে এটা মণি দিলে। ভিক্ষাৰীজনে মণিটো হাতত লৈ মনত ভাবি ভাবি আহি আছে, মই এইবাৰ এই টকাৰে ৰজা হ'ব পাৰিম, ডাঙৰ মহল বনাম। এনেদৰে মনত কল্পনা কৰি আহি থাকোঁতে গৰমত ভিক্ষাৰীজনৰ পানী পিয়াহ লাগিল। পানী বিচাৰি সৰু এখন নদীৰে পানী বৈ থকা দেখি পানী খাবলৈ ভিক্ষাৰীজনে কাষতে মণিটো ৰাখি পানী খাবলৈ লওঁতেই হাতৰ পৰা পিছলি মণিটো পানীত পৰি থাকিল। যি ভিক্ষাৰীয়ে হৈ থাকিল। পিছত ভিক্ষাৰীজন আকৌ অৰ্জুনৰ কাষলৈ যায়, গৈ অৰ্জুনক কয়, দয়া কৰক, আপুনি দিয়া মণিটো পানীত পৰি হেৰাই গ'ল, কি কৰিম, মোৰ অভাৱ একোৱেই পূৰণ নহ'ল। অৰ্জুনে ক'লে, তোমাৰ ভাগ্যত দৰিদ্ৰতা আছে, তোমাক যিমান দিলেও নহ'ব, যোৱা এতিয়া, তুমি যিদৰে আছা তেনেকৈয়ে থাকিবা। তেনেতে শ্ৰীকৃষ্ণই ক'লে, অৰ্জুন, তেওঁৰ ভাগ্য বেয়া নহয়, লাগিলে তুমি প্ৰমাণ চোৱা। এনেদৰে কৈ ভগৱান শ্ৰীকৃষ্ণই 2 পইচা ভিক্ষাৰীজনৰ হাতত দিলে। দুখ মনেৰে উভতি আহোঁতে মনত ভাবিলে, এই 2 পইচাৰে মই কি কৰিম। তেনেতে চকুত পৰিল এজন মাছমৰীয়াই নদী পাৰত মাছ ধৰি আছিল। জালত এটা সৰু মাছ উঠিল। ভিক্ষাৰীজনে ক'লে, ভাই, মাছটো এৰি দিয়া, তাৰ বিনিময়ত মই 2 পইচা দিম। মাছ মৰাজনে ভাবিলে, মাছটো সৰু আৰু 2 পইচা ঠিকেই আছে। এনেদৰে ভাবি ভিক্ষাৰীজনৰ হাতত মাছটো দি দিলে। মাছটো হাতত লৈ ভিক্ষাৰীজনে চিঞৰি উঠিল, পাই গ'লোঁ, সেই মণিটো মাছটোৱে মুখতে লৈ আছিল। আৰু এনেদৰে চিঞৰি থাকোঁতে ভিক্ষাৰীজনৰ টকা যিয়ে চুৰ কৰিছিল সেইকেইজনেও ভাবিলে আমি ধৰা পৰিলোঁ। লাহেকৈ চোৰে ভিক্ষাৰীজনৰ কাষলৈ আহি চুৰ কৰা ধনখিনি উভতাই দিয়ে। দৰ্শকসকল, ভগৱান শ্ৰীকৃষ্ণই কৈছে, যদি কোনোবাই আনৰ উপকাৰ কাৰণে যদি নিজৰ ধন খৰচ কৰে, তেনেহ'লে মই তেওঁক নিবিচাৰাকৈয়ে তেওঁক ধনৱান কৰি দিওঁ। দৰ্শকবৃন্দ, আজি ভিডিঅ'টো কেনে পালে জনাব, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।